কংগ্ৰেছে কিয় সোমাইছে যদি কমজোৰে হোৱা নাই তেওঁলোক সোমাইছে কিয় গৌৰৱ গগৈ বিজেপি গভৰ্ণমেণ্টে এই যুদ্ধ কিদৰে পৰিচালনা কৰিছিল ভাৰতীয় জনসাধাৰণক কিয় নজনাব গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত অহা ২৬ত আমি অসমত চৰকাৰ গঠন কৰিম গৌৰৱ গগৈ ডাঙৰীয়াই পেহেলগামৰ ওপৰত ডিফেন্স মিনিষ্টাৰক যি প্ৰশ্ন কৰিছে এই লাচিতৰ আৰু আহোমৰ তেজ থকা প্ৰশ্ন গৌৰৱ গগৈ ধম আছে কলিজাত গৌৰৱ গগৈ বিজেপি গভৰ্ণমেণ্টে এই যুদ্ধ কিদৰে পৰিচালনা কৰিছিল ভাৰতীয় জনসাধাৰণক কিয় নজনাব ভাৰতীয় জনসাধাৰণৰ টকাৰে যুদ্ধ চলিছে আজি আজাদ কাশ্মীৰ কিয় দখল কৰি নললে সদায় সদায় পাকিস্তানে ভাৰতক অত্যাচাৰ কৰে সুবিধা পালে পাকিস্তানে ভাৰতক ৰঙা চেকু দেখুৱাই এই সুবিধাতে কিয় আগুৱাই নগ'ল গৌৰৱ গগৈ ডাঙৰীয়া বীৰ হয় যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া যি বক্তব্য আগবঢ়াইছে ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত ডেমক্ৰেচিত সোণালী আখৰেৰে গৌৰৱ গগৈৰ নাম লিখা থাকিব থেংক ইউ জাতীয় কংগ্ৰেছৰ শক্তিশালী যুৱ নেতা সভাপতি তেখেতৰ ফালৰ পৰা আপোনালোকক বিটিআৰ নিৰ্বাচনত আহি আপোনালোকে সম্প্ৰচাৰৰ কাৰণে অহাৰ কাৰণে মই প্ৰত্যেকজনকে মই হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ অনাগত বিটিআৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তিশালীভাৱে যুঁজ দিবলৈ আগবাঢ়িছে আজি গৈবাৰী সমষ্টিত আজি আপোনালোকে দেখা পাইছে আমাৰ মিটিঙৰ এটা শুভাৰম্ভণিহে আমি কৰিছোঁ ইয়াত আমাৰ ষ্টেট ইনচাৰ্জসকল আমাৰ লোকেল যি অসম প্ৰদেশ কংগ্ৰেছ কমিটি অবজাৰ্ভাৰ্ছ এপইণ্টমেণ্ট আমি সকলো মিলিত হৈছোঁ ইয়াৰ পিছত আমি আৰু এটা সভাত যাম তামোলপুৰ জিলা কংগ্ৰেছ APCC ইনচাৰ্জ লোকেল অবজাৰ্ভাৰ সকলোৱে জইণ্ট ভেঞ্চাৰ কৰি আৰু আমি লুক আফটাৰ কৰিম ইয়াত আৰু আমাৰ সম্পূৰ্ণ এটা বিশ্বাস আছে যে বিটিআৰত এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তিশালীভাৱে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব কাৰণ বিটিআৰৰ জাতি জনগোষ্ঠী সকলোৰে আমি উন্নয়ন বিচাৰোঁ বিটিআৰৰ অঞ্চলত থকা জাতি জনগোষ্ঠী যিসকল আছে সকলোৰে সম উন্নয়ন সম ন্যায় আমি বিচাৰোঁ আৰু এই বিশেষ কৰি এইটো গৈবাৰী সমষ্টিত মই যিহেতু দায়িত্বত আহিছোঁ আৰু ডেফিনেটলি আমি সকলোকে লৈ এক শক্তিশালীভাৱে যুঁজ দিবলৈ চেষ্টা কৰিম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ সন্মুখত কেণ্ডিডেট হ'ব আৰু আমি বিশ্বাস কৰোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটক আমি ইয়াৰ পৰা প্ৰমোদ বড়োক পৰাজয় কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই চিটটো আমি লৈ যাম আৰু আমি সমগ্ৰ বিটিআৰত যিমানখিনি আমাৰ কেণ্ডিডেট আছে থাকিব সকলোৰে কাৰণে আমি এটা সুপৰিকল্পনা বনাইছোঁ ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতিৰ নেতৃত্বত ২-৩ লানি আলোচনা হৈ গ'ল আৰু আমাৰ আলোচনা বাকী আছে VC-টো আমি মিলিত হৈছোঁ আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যোৱা সময়ত বিজেপি চৰকাৰে আপোনালোকে দেখা পাইছে প্ৰথমে হাগ্ৰামা মহিলাৰীক ল'লে সাইড কৰি দিলে এইবাৰ প্ৰমোদ বড়ো ইউপিপিএলক ল'লে লাহে লাহে তাৰপিছত ইফাল সিফাল কৰি এইবাৰ বিজেপি দলে নিজে এণ্ট্ৰি মাৰিলে ডাইৰেক্ট আৰু আপোনালোকে দেখাই পাইছে যি অগপদল তেওঁলোকৰ লগত জইন হৈ থাকোঁতে অগপদল এতিয়া অসমত শূন্য হৈ লাহে লাহে যাব ধৰিছে আৰু তেওঁলোকেও বুজি পাব আৰু অসমৰ জনসাধাৰণেও বুজি পায় বিটিআৰ অঞ্চলৰ ৰাইজেও বুজি পায় আৰু এইবাৰ গৌৰৱ গগৈ নেতৃত্বৰ দৃঢ়মনা যে বিটিআৰ অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটৰ কাৰণে আমি যুদ্ধ দিম জনসাধাৰণ ন্যায়ৰ কাৰণে আমি মাত মাতিম আপোনালোকে আশীৰ্বাদ দিব বিটিআৰত ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তিশালীভাৱে জয় হৈ আগুৱাই যাব গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত অহা ২৬ত আমি অসমত চৰকাৰ গঠন কৰিম ধন্যবাদ কংগ্ৰেছে কিয় সোমাইছে যদি কমজোৰে হোৱা নাই তেওঁলোক সোমাইছে কিয় আগৰ তেওঁলোকৰতো ৰিপ্ৰেজেণ্টেটিভবিলাক এজেণ্টবিলাকৰ দ্বাৰা চলাইছিল সোমাইছে কিয় সোমোৱা কাৰণটো কি বিশ্বাসৰ অভাৱ হৈছে কাজিয়া হৈছে আগত কোৱা নাই সোমালেই কিয় এইটো বুজি পাই লাগে আমাৰ যে পজিশ্যনটো ভাল থেংক ইউ